নমস্কাৰ ভাপত দিয়া পুলি পিঠা কেনেদৰে বনায় আমি আজি এই ভিডিঅ'টোত তাকে শিকিম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে মই লৈ লৈছো এক বাটি চাউলৰ গুৰি আৰু লৈ লৈছো নাৰিকল এটা ৰুকি লৈ লৈছো আৰু লৈ লৈছো চেনি ইয়াতে মই 1 কাপ লৈ লৈছো গাখীৰ এতিয়া গেছটো জ্বলাই লৈছো কেৰাহীখন বহাই দি অলপ গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম নাৰিকলখিনি দি লোৱাৰ পিছত মই গাখীৰো দি দিম আৰু চেনিখিনিও দি দিম এতিয়া আমি অলপ সময় লৰাই থাকিম 7-8 মিনিটৰ বাবে আমি লৰাই থাকিম মিডিয়াম ফ্লেমত গেছত এনেদৰে লৰাই থকাৰ পিছত মোৰ নাৰিকলখিনি ভজা হৈ গ'ল এতিয়া মই এটা বাটিত নমাই লম এতিয়া মই পুনৰ গেছটো জ্বলাই লম আৰু কেৰাহীখন বহাই দিম ইয়াতে মই 2 গিলাচ মান পানী দি দিছো এতিয়া মই অলপমান নিমখ দি দিম পানীখিনি ভালদৰে উতলি অহাৰ পিছত মই পিঠাগুৰিখিনি দি দিম আৰু একফালে লৰাই থাকিম ভালদৰে লৰাই থকাৰ পিছত মই নমাই লম এখিনি এতিয়া হাতেৰে ৰুটিৰ আটা মাৰা নিচিনাকৈ আমি হাতেৰে মাৰি লম এয়া কোমল হৈ আহিছে এতিয়া এইখিনি মই ৰুটি বনোৱাৰ দৰে এটা গোল বনাই লম ইয়াতে চাউলৰ গুৰি অকমান লগাই আমি ৰুটি বনোৱাৰ নিচিনাকৈ বনাম এটো অলপ ডাঠ হৈ থাকিব তাৰ পিছত মই এনেকুৱা গিলাস এখন লৈ কাটি দিম এয়া সব মোৰ কাটি লোৱা হৈ গ'ল এনেকৈ আৰু এখন কাটি লম বাকি ৰৈ যোৱা চাউলৰ পিঠাখিনি আপুনি পুনৰ ব্যৱহাৰ কৰিব পাৰে এনেকৈ মই এতিয়া তাৰ ভিতৰত নাৰিকলখিনি ভৰাই লম এতিয়া হাতত অকমান আটা লৈ মই বন্ধ কৰি দিম এনেকৈ বন্ধ কৰি লোৱাৰ পিছত আপোনালোকে বিভিন্ন ডিজাইন উঠাব পাৰে ইয়া সব মোৰ এটা পিঠা বনোৱা হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত এটা ডিজাইন উঠাই লম এয়া মোৰ এটা পিঠা বনোৱা হৈ গ'ল এনেদৰে বাকিখিনিও বনাই লম এয়া মোৰ প্ৰায় বহুকেইটা পিঠা বনোৱা হৈ গ'ল এতিয়া মই পুনৰ গেছটো জ্বলাই ইয়াতে এটা এনেকুৱা ডেক্সি এটা বহাই লম
তাৰ পানী দি দিম অকণমান। তাৰপিছত ইয়াৰ ওপৰত কাপোৰ এখন বান্ধি ল'ব। এয়া বান্ধি লোৱা হৈ গ'ল। এতিয়া পানীখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ পিঠা দি দিম। পিঠাখিনি দিয়াৰ পিছত মই এখন ঢাকনিৰে ঢাকি দিম আৰু 5-6 মিনিটৰ বাবে হ'বলৈ দিম। পাঁচ 6 মিনিট পিছত মই খুলিলোঁ। এয়া পিঠাখিনি ৰেডি হৈ গ'ল। মই এটা এটাকৈ নমাই ল'ম। নমাওঁতে খুব সাৱধানে নমাব লাগে কাৰণ কোমল হৈ থাকে বেছি। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে জনাব।